এতিয়া মানে আমি যাব লাগিব নাওত উঠি আৰু মানে এই নদীটো দেখিছেনে এইটো হ'ল আমাৰ কলং নদী মোৰ গাড়ীখন এইফালে এনেকৈ মানে এতিয়া উঠাই আছে নাওত উঠাব লাগিব সো এতিয়া ধুনীয়াকৈ গৈ আছোঁ আৰু এইফালে চৰাইকেইটা চাওক কি ধুনীয়া লাগিছে তো এতিয়া যাওঁ যাইকে আপোনালোকক লগ পাইছোঁ চাই থাকক পুৰা নাওত উঠাই আছে ৰিস্কি ন উঠাবৰ কাৰণে অলপ দিগদাৰ হয় আৰু এইটো নদী গৈ গৈ লগ লাগিছে পুৰা ব্ৰহ্মপুত্ৰত আৰু আজি মানে বহুত দিনৰ মূৰত গাইছ নাওত উঠিম আৰু পাৰ হওঁতে এইফালে পাৰ হ'ব লাগিব জল্দি আহিব লাগিব সেইকাৰণে তো হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল আৰু আজি এখন বিয়া ঘৰত আহিছোঁ আৰু বিয়াখন মোৰ লগত যে আপোনালোকে দেখিছিলে হস্পিটেলত যোৱা ভিডিঅ'টোত জেঠীমা আৰু সেই জেঠীমাহঁতৰ মানে নাতিনেক মানে জেঠীমাৰ ডাঙৰ ল'ৰাৰ ছোৱালীৰ বিয়া আছে তুলনি বিয়া তাতে আহিছোঁ আৰু এইফালে মোৰ বসন্তীখন ধুনীয়াকৈ পাৰ্ক কৰাই দিলোঁ মায়েও বিয়া ঘৰৰ ভিতৰত সোমাই গ'ল আপোনালোকক দেখাই আছোঁ ময়ো যাওঁ ভিতৰলৈকে এতিয়া পূৰা চাহ তাহটো খাব দিবই আপোনালোকক দেখাই থাকিম চাই থাকক আৰু এই চাহ আহি পাই গ'ল চাওক চাহ তাহ খাই আকৌ লগ পাই আছোঁ জেঠীমা হাঁহি এটা দি আজি কাৰ বিয়া আজি মোৰ নাতিৰ কাৰ নাতিৰ বিয়া আৰু এইটো কইনাৰ বাপেক পুৰা কাম কৰাত ব্যস্ত আৰু এইফালে পুৰা ভাত আঞ্জা বনাই আছে গাইছ আৰু এইফালে পুৰা মাই চিৰা দৈ খাবৰ কাৰণে বহি গ'ল আৰু এতিয়া এইফালে চাওক কইনা মানে পুৰা ওলাই আছে মানে পুৰা ষ্টাইল কৰি দি আছে পিছত একদম ফাইনেল লুক দেখাই আছোঁ গাইছ নেকি কি কৰি আছা তই লুকাই হা লুকাই কি কৰি আছা খেলি আছা আৰু মই এইফালে ধুনীয়াকৈ চাহ পানী খাই পূৰা মানে গান শুনি শুনি বহি আছোঁ আৰু আমাৰ কইনাৰ ফাইনেল লুকটো এইটো চাওক গাইছ ধুনীয়া লাগিছে হয়নে কমেণ্টত জনাই দিব আৰু এতিয়া ডাইৰেক্ট ভাত খাবৰ কাৰণে বহি গ'লোঁ পূৰা দালি চব্জি আহি পালে এইফালে ধুনীয়াকৈ মানে বহিছে মাহঁতে এনেকৈ বহিছে আৰু দেখাই আছোঁ আৰু কি আহিব আছে এইফালে পূৰা মানে ভাজি চাজিও দি দিলে শুকান ভাজি আৰু এটা বস্তু মিছ হৈ আছে ৰ'বক দেখাই আছোঁ কি বস্তু মিছ হৈ আছে এইটো চাওক পূৰা মানে মাংস আহি গ'ল এতিয়াই ভাতকেইটা খাই লৈ লগ পাই আছোঁ গাইছ আৰু ডাইৰেক্ট ভাত পানী খাই আহি এতিয়া ধুনীয়াকৈ ৰভাৰ তলত বহি আছোঁ আৰু এইফালে কইনা মানে বহি আছে দেখিব পাৰিছে আপোনালোকে আৰু মানুহবিলাক এতিয়া মানে বৰ্তমান বেছি অহা নাই কিছুমান আহি আছে গৈ আছে আৰু আহিব অলপ পাছতকৈ আৰু এইফালে এইজনী দেখিছেনে এইজনী মোৰ ভাগিন হয় মানে জেঠীমাৰ ছোৱালীৰ ছোৱালী গাইজ এইফালে পূৰা মানে হেলমেট চেলমেট পিন্ধি ল'লোঁ এতিয়া যাওঁ ঘৰলৈকে তো গাইজ ভিডিঅ'টো এইখিনি আছিলে যদি চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটোত যদি কোনোবা নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই টেক কেয়াৰ